গৰম উঠিব এ নাই তাত ঠাণ্ডা লাগিবও পাৰে পিছত সলাই ঠাণ্ডা লাগিব বাঘ দি দিয়া বায়ে ক'ব নহয় বাঘ কামবোৰ শেষ কৰিব খুজিছে বা পাকঘৰ যাব লাগিব এতিয়া মটৰ দিবলৈ গিলাচখন কৰিলি নাৱত চাবা দেই নাৱৰ হেৰিবিলাক মই দুষ্টামি নকওঁ কথা কিবা ভণ্টি জনীৰ লগত খেলি থাকিবা দেই আৰু এই দুৱাৰখন ভালকে মাৰ খোৱা নাই যাওঁ দেই ওলাই আহিছো দেই বহুত দিনৰ মূৰত নহয় বাৰু বহুত দিনতে আগবঢ়াই থোৱা এভাগ সেৱা হয় নাই মইনাপুৰীয়া এতিয়া আমাৰ লগত ভণ্টি এজনী যাব নি কোন যাব তাৱৈ এইটো থাকিলে টেনচন নাই হয় এইগাল দেখিছে নি মোক গম আনিছা দেখিছিলো মই সেইকণে মেইন আকৌ জাৰ্ণি আৰম্ভ কৰি দিয়া যাব লাগে এতিয়া ডিটেইলছ আমি নিমাতী ঘাটলৈ আহি আছোঁ নিমাতী ঘাটৰ আমি অফলামুখলৈ যামগৈ অফলামুখৰ পৰা তোমাৰ ঢকুৱাখানা আৰু ক'ত যাওঁ যাম আৰু তাৰ বাসুদেৱ থান তাৰপাছত উত্তৰ লখিমপুৰ হৈ তাৰপিছত লখিমপুৰ পাম নি তেনেকৈ যাব লাগিব উত্তৰ লখিমপুৰ হৈ যাব লাগিব যাম হ'ব আমি গুগল মেপতে চাম আৰু ৰাস্তা তাৰপাছত মেইন আমি মানে তেজপুৰ পামগৈ ৰাতি সন্ধিয়া সময়ত আমি তেজপুৰ পাম সন্ধিয়াতকৈ দেৰিও হ'ব পাৰে সন্ধিয়াতকৈ দেৰিও হ'ব গতিকে মাজত দেৰি হৈ থাকিব তাৰপাছত তাৰ কথাটো হ'বগৈ তেজপুৰত আমাৰ চাই থাকিব বুলি বুকিং কৰি থোৱা আছে বুকিং চুকিং কৰা নাই একো বুকিং কৰা নাই কিন্তু আমি তেজপুৰত থাকিমগৈ বুলি ভাবিছোঁ গুচিও আহিব পাৰোঁ ঘূৰি গুচি আহিব পাৰোঁ বাকী সিহঁতি অলপ গণ্ডগোল কৰিলে হয়তো মই ঘাটতে থাকি সিহঁতক পঠিয়াই মই হয়তো ইফালে গুচি আহিব পাৰোঁ কাৰণ মাজুলী কৰ্মস্থান মোৰ নিজৰ স্থান মানে এই গতিকে তই এতিয়া চাৰিআলি মেইন মানুহৰ কি ৰাসলে মানে সোণাৰীয়াতি চাৰিআলি যিখন মানে ৰাস কলা কৃষ্টি কেন্দ্ৰ তাৰ ৰাসলৈ নিমন্ত্ৰণ দিছোঁ তাতে মই থাকিম বাৰু মই দৰ্শকহে গতিকে আৰু কোন কোন দৰ্শক হ'বলৈ ইচ্ছা কৰে আহিব পাৰিব আপোনালোকে টিকেট কাটি আহোঁ বুলি আহিব আহিবলৈ আহিব পাৰিব সেইটো আৰু টিকটৰ বাবে আগতীয়া যোগাযোগো কৰিব পাৰিব তলতে নাম্বাৰটো দি দিয়া হ'ব দে হ'ব ন আজি আমাৰ টন প্ৰথম আহিছে হয় নাই ব'লা আমি এতিয়া তামোল দিম দেই ৰ'বা বা দি দিয়া কৃষ্ণ বাবু দি দিয়া আমি এতিয়া আজি আমাৰ টন আৰু ধুনু দুইটাই ফাৰ্ষ্ট ন ফেৰী যাত্ৰা প্ৰথম ফেৰী যাত্ৰা এখন কি হয় হে এইখন কি ব'ট নি বহিয়ে আছে ভিতৰত মই এইটো কোৱা নাই ধুনু ভাল লাগিছেনে ভাল লাগিছে নাই ভাল লাগিছে নাই অঁ হাই এইয়া ভাল লাগিছেনে ট্ৰেক্টৰখন চলাবা নি টাটা আকৌ দি দিয়া টাটা দি দিয়া টাটা টাটা
এয়া মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ কাম পূৰা গতিত চলি আছে। খুঁটা দুটা দেখিছোঁ মাজুলীলৈ স্বাগতম। আমাৰ নতুন আহিছে মানুহ মাজুলী ফুৰিবলৈ। বগৰী খাবলৈ পাম এতিয়া নাই মাজুলী পিছপাছ ডাঙৰ বনাইছে দেই। বাসুদেৱ থান নৰৱা সত্ৰ। ক'ত কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ। হাই কৈ দিয়া। আমি ক'লৈ আহিছোঁ? আৰু সহায় এভাগ দিয়কচোন। ব'লা চাকিয়াকে জ্বলাই দিবি নে কি? চাকি দি দিবি, চাউলখিনি দি দিবি। মোৰ চলে। ব'লা আমি চাকি জ্বলাম এতিয়া। বোলো ইয়াতে দিয়া ব'লা আহা এইফালে আহা। আমি চাকি জ্বলাই লওঁ। বাসুদেৱৰ ওচৰলৈ যাবলৈ এতিয়া লাইন পাতিব লাগিব। বহুত লাইন আছে দেই। বহুত লাইন আছে, বহুত লাইন পাতিব লাগিব। বেল বজাবা নি? হা হৈ যাব লাইনত আছে। এয়া আমি বাসুদেৱক দৰ্শন কৰি আহিলোঁ। তাত আচলতে ফটো বা ভিডিঅ' তুলিবলৈ নিদিয়ে। এয়া আমি পূৰা লাইনত ৰৈ আধা ঘণ্টামান ৰোৱাৰ পিছত বাসুদেৱৰ ওচৰ পাই তাত বাসুদেৱৰ মূৰ্তিক দৰ্শন কৰি সেৱা জনালোঁ। এয়া আমি এতিয়া উভতিম। এপাক চৌহদটো দেখাই লৈছোঁ। এইফালে ভকতসকলৰ গৃহ আছে, তাত থাকে তেওঁলোক। এয়া আগতেও আহিছোঁ যদিও এনেদৰে ভিডিঅ' বনোৱা নাই। এইবাৰ ভিডিঅ' এটা বনাই ল'লোঁ। হা ভাল হৈছে। ভাপতীয়া পিঠা খাইছোঁ। এইটো ভাপতীয়া পিঠা। আমি বাসুদেৱ থানৰ পৰা আহি আছোঁ। এতিয়া গৈ পাওঁতে বহুত দেৰি হ'ব তেজপুৰ। গতিকে তেজপুৰত নাথাকোঁগৈ। বিশ্বনাথ চাৰিআলি আমাৰ বাঘৰ আছে, তাতে তাৰ ওচৰে পাঁজৰে আমি থকাৰ ব্যৱস্থা কৰিছোঁ। আৰু বিশ্বনাথ চাৰিআলিও গৈ পাওঁতে বাসুদেৱ থানৰ পৰা যথেষ্ট সময় লাগিব। সন্ধিয়া